हेलो स्टूडेंट की खबर तुमलोকক आशा करूँ तुमलोक सकलोৱে ভালে আছা পুনৰবাৰ तुमलोকক এসআই লাইট অফ এডুকেশ্যন চেনেললৈ স্বাগতম জনাইছো আজি तुमलोকৰ কাৰণে পুনৰবাৰ নতুন এটা ভিডিও লৈ আহিছো আৰু तुमलोকে চাই থাকিবা ইয়াৰ আগতে तुमलोকৰ হৰ্টিকালচাৰৰ লেসন 1 ৰ মানে ইউনিট 1 ৰ সেশন 1 পাৰ্ট 1 ৰ অধিবেশন একটো तुमलोকক দিয়া হৈছিল যেহেতু পাৰ্ট 1 মানে ইউনিট 1 ৰ সেশন দুটা আছিল আজি এইটো ভিডিওৰ জৰিয়তে মই সেশন 2 লৈ আহিছো तुमलोকৰ মাজলৈ আৰু ইউনিট 1 যেটো আছিল হেতু নাম আছিল ইৰিগেশ্যন ম্যানেজমেন্ট ইন ভেজিটেবল গ্ৰুপস শাক-পাচলি শস্যত জলসিঞ্চন ব্যৱস্থাপনা আৰু মই 100% কমন পেলাবলৈ তোমালোকৰ কাৰণে স্যাম্পল পেপাৰ বনাইছো আৰু মই যিখিনি দিছো এইখিনি পঢ়িলেই তোমালোকৰ 100% কমন পৰিব যেহেতু 50 মাৰ্কৰ তোমালোকৰ এই হৰ্টিকালচাৰ এক্সাম হ'ব 50 ৰ ভিতৰত 50 তোমালোকে কমন পাবা আৰু আজি আমি তোমালোকৰ কাৰণে লৈ আহিছো ইউনিট 1 ৰ সেশন 2 সেশন 2 ওয়াটাৰ ৰিকুয়াৰমেন্ট এণ্ড ইৰিগেশ্যন মেথডছ অধিবেশন 2 পানীৰ প্ৰয়োজনীয়তা আৰু জলসিঞ্চনৰ পদ্ধতি এই অধিবেশন 2 লেসন 1 ৰ অধিবেশন 2 ৰ পৰা কি তোমালোকৰ চাব লাগে প্ৰথম এ দিয়া আছে ফিল ইন দা ব্ল্যাঙ্কস কোৱেশ্চন নং 1 চাবা ইয়াৰ পৰা শস্যত জলসিঞ্চনৰ পানী নিৰ্দিষ্ট কম্পোনেণ্টত প্ৰয়োগ কৰাটো ড্যাশ বুলি জনা যায় এটো আনসাৰ লিখিবা ইৰিগেশ্যন শিডিউলিং আৰু কিছুমানৰ আনসাৰটো মই ইয়াতে দি দিয়া নাই তোমালোকে চাবা সেই আনসাৰ বিলাকৰ সেই কোৱেশ্চন বিলাকৰ আনসাৰ যদি তোমালোকে নোৱাৰা তোমালোকে কমেন্ট সেকশনত কোৱেশ্চনটো পঠাই দিবা আৰু মই তোমালোকক আনসাৰটো দি দিম যেই নহক যিকোনো মিডিয়াম বোথ মিডিয়াম যিকোনো আৰু বোথ মিডিয়াম মানে কি যেহেতু ইংলিশ মিডিয়ামৰ কাৰণে লৈ আহিম তোমালোকক মানে হেৰি নকৰো তোমালোকক দি দিম টেনচন নকৰিবা যেহেতু যদি তোমালোকক সোনকালে লাগে তোমালোকে এই অসমীয়া মিডিয়ামৰ পৰা চাই লবা মই এটা কোৱেশ্চন নং সকলো দি দিছো নেক্সট 4 নং টু চাবা এৰ 4 নং টু চাবা স্প্ৰিংকলাৰ জলসিঞ্চনক ড্যাশ বুলি কোৱা হয় তোমালোকে আনসাৰ লিখিবা ওভাৰহেড ইৰিগেশ্যন নেক্সট 5 নং কোৱেশ্চনটো চাবা পিয়াজ আৰু নহৰু শস্যত জলসিঞ্চনৰ জটিল পৰ্যায়টো হল ড্যাশ আনসাৰ লিখিবা বাল্ব ফৰ্মেশন ষ্টেজ নেক্সট বি মাল্টিপল চয়েস কোৱেশ্চনছ ইয়াৰ পৰা কোৱেশ্চন নং 1 চাবা বন্ধাকবিত জলসিঞ্চনৰ গুৰুত্বপূৰ্ণ পৰ্যায় হৈছে অপচন দিছে মূৰ গঠন ফুল ফুলাৰ পৰ্যায় বীজৰ অংকুৰণ চপোৱাৰ পৰ্যায় ইয়াৰে কাৰেক্ট আনসাৰটো লিখিবা অপচন এ মূৰ গঠন নেক্সট 4 নং কোৱেশ্চন দোৱা মাটিত উপযোগী জলসিঞ্চন পদ্ধতিটো হল অপচন দিয়া আছে বানপানীৰ জলসিঞ্চন খাদ জলসিঞ্চন স্প্ৰিংকলাৰ জলসিঞ্চন বেচিন জলসিঞ্চন ইয়াৰে কাৰেক্ট আনসাৰটো হ'ব সি স্প্ৰিংকলাৰ জলসিঞ্চন নেক্সট 5 নং কোৱেশ্চনটো তোমালোকে চাবা মানে এমসিকিউৰ পৰা বি কোৱেশ্চন নং যেটো দিয়া আছে তাৰে পৰা 5 নং কোৱেশ্চনটো চাবা ড্ৰিপ জলসিঞ্চনে ড্যাশত সহায় কৰে ইয়াৰে অপচন দিয়া আছে পানী ৰাহি কৰা উৎপাদন বৃদ্ধি কৰা গুণগত মান বৃদ্ধি কৰা ওপৰৰ গুটেই কেটা ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব ডি ওপৰৰ গুটেই কেটা নেক্সট তোমালোকে চাবা শৰ্ট আনসাৰ কোৱেশ্চনছ হয় না সিট দিয়া আছে শৰ্ট আনসাৰ কোৱেশ্চন ইয়াৰ পৰা তোমালোকে চাবা কোৱেশ্চন নং 1 চাবা 1 ত দিয়া আছে জলসিঞ্চন আৰু ইয়াৰ পদ্ধতিৰ সংজ্ঞা দিয়া নেক্সট চাবা 2 নং কোৱেশ্চন ড্ৰিপ জল তোমালোকৰ কিতাপত চাবা মই কোৱেশ্চন নংটো হেতু হিচাপ দিছো কিতাপৰ মতে দিছো মোৰ সিৰিয়াল মতে মই দিয়া নাই আৰু যেটো মই কোৱেশ্চন ইম্পৰ্টেন্ট নহয় হেতু মই ইয়াতে এড কৰাও নাই 2 নং কোৱেশ্চনটো তোমালোকে টিক মাৰ্ক কৰি লবা ড্ৰিপ জলসিঞ্চন ব্যৱস্থা কেনেকৈ উপযোগী নেক্সট 3 নং কোৱেশ্চনটো চাবা জলসিঞ্চনৰ ফ্ৰ পদ্ধতিৰ সুবিধা আৰু অসুবিধা লিখা তাৰ পিছত এটো লেসনৰ পৰা কনসেপ্ট বেস এটা কোৱেশ্চন হ'ব সেই কোৱেশ্চনটো মই ইয়াতে লিখি দিছো ড্ৰিপ জলসিঞ্চন তোমালোকে এটো লিখি লবা কনসেপচুৱেল বেজিটো কোৱেশ্চন হেতু ড্ৰিপ জলসিঞ্চন আৰু স্প্ৰিংকলাৰ জলসিঞ্চনৰ মাজত পাৰ্থক্য লিখা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন যদি কোৱেশ্চন আহে তোমালোকক 4 মাৰ্কস থাকিব যেই নহক তোমালোকৰ হৰ্টিকালচাৰৰ লেসন 1 মানে ইউনিট 1 ৰ সেশন 2 কমপ্লিট কৰা হল ইয়াৰ পিছত তোমালোকৰ লেসন 2 যেটো আছে সেই লেসন 2 ৰ দুটা সেশন আছে সেই দুটা সেশন মই ইয়াৰ পিছৰ ভিডিওটোত লৈ আহিম আৰু তোমালোকে হৰ্টিকালচাৰ মানে এগ্ৰিকালচাৰ এণ্ড হৰ্টিকালচাৰৰ প্ৰতিটো ভিডিওৰ লিংক হেতু ভিডিওৰ ডেসক্ৰিপচনত তোমালোকে পাই যাবা মানে হৰ্টিকালচাৰৰ যিমান কেটা ভিডিও যাব গোটে কেটা ভিডিওৰ ডেসক্ৰিপচন তোমালোকে লিংক বিলাক পাই যাবা থ্যাংক ইউ এসআই লাইট অফ এডুকেশ্যন